গাইস আমি এতিয়া বৰ্তমান ভাওনালৈ যাবলৈ আছো তো আমি এইফালে আহিছো ন দাদা বলা ঘুমাই যাওঁ ভিতৰলৈ এতিয়া এয়া প্ৰৱেশ দ্বাৰ এই সংসাৰৰ মায়া মোহৰ ডুব গৈ জলাঞ্জলি দিছে বহু ৰজা প্ৰজাই আৰু এই মায়া মোহৰ বশৱৰ্তী হৈ বহুজন হ'ব ধৰিছে পথহাৰা আৰু ময়ো এজন সেই দিশৰে কনচ ৰাজ্যত সোমাই অজয় হেনৰ বাওঁ হাতখনে কাটি পেলালে হেনো পৰিচয় নাপালে মই পানী গ্ৰহণ কৰিব নোৱাৰো কোনো ভয় নাই প্ৰথমে পানী খোৱা তাৰ পাছত মোৰ পৰিচয় পাবা বিয়া হৈ যদি তোমাৰ পাণ হেৰুৱাব লগা হয় মোৰ জানো পাপ নহ'ব গতিকে এই পানী খাই জীৱন ৰক্ষা কৰা হয় তুমি ঠিক কথাই কৈছা দিয়া লোৱা মই আগতে অলপ পানী খাই লওঁ দিয়া বাহ কি সুমধুৰ পানী খোৱাৰ লগে লগে মোৰ গা মন শীতল হৈ দৈত্যৱতী আপোনাৰ কি হৈছে ৰঘু আৰু লক্ষণ দৈত্যৱতী মই বৰ ভয় খাইছো কি কৰো ৰঘু তুমি কোৱা অদ্ভুত সপোন দ্বাৰা আমি একোকে বুজিব পৰা নাই দ্বাৰা ৰঘু আৰু লক্ষণ কি সুন্দৰ নাম অনুৰাধা দেৱী তুমি মোৰ বৰ উপকাৰ কৰিলা কোৱা তোমাক কি লাগে কোৱা তুমি যাকেই বিচৰা মই তাকেই দিবলৈ প্ৰস্তুত আছো তুমি যদি সঁচাকৈ ভাল তুমি ভাল পাই কথা কৈছানে এনে বিদ্ৰোহ কৰিছা অনুৰাধা মই তোমাক সঁচাকৈ ভাল পাই পেলাইছো অনুৰাধা মহারাজ আজি আমার ভাওনা ইমানতেই সমাপ্ত কালি তো কাইলে আকৌ ঘৰে ঘৰে পানী দিয়া যোগান আমি আৰম্ভ কৰিব লাগে হাঁহি দিয়া তো ফাইনেল গাইজ আমি আহি গলো আমাৰ নিজৰ বাসন গৃহলৈ বাসগৃহৰ আমাৰ দৰ্জা মাৰি দিয়া আহি যাওক আমাৰ ৰাইজে কি কৰি আছে আমি এতিয়া চাব লাগিব দৰ্জা খুলি দিয়া এইয়া আমাৰ কাটিলে নেকি নাই কটা লাগিছিলে তুমি প্ৰৱেশ আৰম্ভ কৰা নহয় ইয়াত লাগিছে ইয়াত লাগিছে গতিকে
অতি শীঘ্ৰে আমাৰ বস্ত্ৰৰ নামত নিজৰ তো গাইজ এতিয়া আমাৰ ভাওনা চানা চাই আহি সমাপ্ত হ'ল। তো এতিয়া আমি নিজৰ ৰুমত শুবলৈ আহিলোঁ কাইলৈ, কাৰণ আকৌ ঘৰে ঘৰে এইজন অসুস্থ হৈছে। বৰ্তমান ঠিকে আছো বাৰু, গৰম পানী এগিলাচ পালে হৈ যাব আৰু ঠাণ্ডা লাগিছে মানে বৰ্তমান। ঠিক আছে বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই সমাপ্ত কৰিছোঁ। যদি চাই ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকৈ ধুনীয়া ধুনীয়া ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই, সকলোৱে বাই কৈ দিয়া, বাই বাই।